হেৰা হাজৰিকা আমাৰ ভাবোঁতেই গ'ল বুজিছা আমি ভাবি থাকোঁতেই গ'ল নগ'ল ছাৰ আপোনাৰহে গ'ল মই আনিলোঁ মোৰ কি গ'ল হে তুমি পাৰিবা পাৰিমনে ছাৰ পাৰিবা মই সঁচাকৈ পাৰিমনে ছাৰ তোমাৰ কপালৰ ৰেখাই কয় তোমাৰ হাতৰ ৰেখাই কয় তুমি পাৰিবা ছাৰ আপুনি সঁচাকৈ মহান ছাৰ আপুনি সঁচাকৈ মহান ছাৰ মোৰ কপালখন এবাৰ ভালকৈ চাই দিয়কচোন ছাৰ আৰু কি কি লিখা আছে তেল তেল মিঠাতেল নহয় খাৰুৱা তেল আৰু চাউল তেল নিমখ দানা চি 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 মোৰ কপালত দানা ছাৰ চাউলৰ বাহিৰে বাকী গোটেইকেইটা ছাৰ হাজৰিকা তুমি বাতৰি কাকত নপঢ়া নেকি হে চাউল কেলেংকাৰী হয় তেল কেলেংকাৰী হয় নিমখ কেলেংকাৰী দানা কেলেংকাৰী ছাৰ ছাৰ ক'ত আছে কি ক'ত আছে ছাৰ কি হে ছাৰ আপোনাৰ ভৰিকেইটা তলত কিয় তলত ছাৰ হাজৰিকা তুমি বৰ আৱেগিক হৈ পৰিছা এৰা মানুহৰ আগত এইখন কি কৰিছা তুমি এৰা মানুহে দেখিলে কি ক'ব আপুনি মহামানৱ ছাৰ আপুনি মহামানৱ আপুনি মহান ছাৰ বৰঞ্চ মই কওঁ ছাৰ আপুনি পুৰুষেই নহয় কি নহয় মানে ছাৰ আপুনি মহাপুৰুষ ছাৰ হাজৰিকা তাত কি হৈছে ছাৰ তেলৰ মূল্য বৃদ্ধি হোৱাৰ কাৰণে সিহঁতে সেই ৰাস্তাবিলাক বন্ধ কৰি থৈ দিছে ছাৰ তুমি নোৱাৰিবা বুজিছা তুমি নোৱাৰিবা কি নহ'ব তেলৰ মূল্য বৃদ্ধি হোৱাৰ বাবে ইহঁতে কিয় পথ বন্ধ কৰিব গাড়ী মালিকবিলাক নাই বিৰোধী দলবিলাক নাই ইহঁতেহে বন্ধ কৰিব তাকো পথ বন্ধ নহয় চকা বন্ধ তুমি নোৱাৰিবা বুজিছা আহা ইয়াত কি হৈছে হা ইয়াত কি হৈছে एक मच्छर साला आदमी को हिजड़ा बना देता है एक खटमल पूरी रात को अपाहिज कर देता है साला एक मच्छर आदमी को हिजड़ा बना देता है मत आओ मेरे पास रहने दो मुझे अकेला लड़ने दो मुझे अपनी लड़ाई कभी ना कभी तो झूठ का गला घुटेगी सच्चाई लेकिन साला एक मच्छर आदमी को हिजड़ा बना देता है এক্সিডেণ্ট ছাৰ তাত এটা এক্সিডেণ্ট হৈছে ছাৰ হয় নেকি এক্সিডেণ্ট ছাৰ বলো দাদা এখন চাওঁ উফ ৰাম দাদা অকল চাওঁচোন এই তোৰ কি হৈছে দেখা নাই নেকি কুকুৰ কুকুৰ ক'বলৈ আহিছ হা ভদ্ৰভাৱে সুধিছো ভদ্ৰভাৱে কবি মই এতিয়াহে আহিছো কি হৈছে নকওঁ কিয় কুকুৰ তোৰ মাৰে কুকুৰ তোৰ বাপে কুকুৰ চৈধ্যপুৰ কুকুৰ মুখ বন্ধ কৰ তেনেকাকে নাচাবি চকু ঘুকতি
উলিয়াই পেলাম বাপেকে ঐ চব মিছা কথা এই মনে মনে থাক ছাৰ আপোনাৰ চৰ খাই ই পাগল হৈ গ'ল হ'বলা ছাৰ কিয় হয় ছাৰ ই পাগল হৈ গ'ল ছাৰ হয় নেকি ছাৰ ছাৰ ইয়াক যদি আমি কেনেবাকে পগলা ফাটেকত ভৰ্তি কৰি দিওঁ নহয় তেতিয়াহ'লে সেইফালৰ পৰা আমাৰ কিবা এটা ইনকাম হ'ব মানে মোক কামুৰিলে কিহে কামুৰিলে ক'লে আপুনি যদি মোক নচৰিয়াও ক মানে ছাৰ আপুনি চৰিয়াব নচৰিয়াও বিদ্যা শপত বছৰে বছৰে ফেল মাতিছো শপত খাইছো নচৰিয়াও ক চব মিছা কথা আপুনি শপত খাই ক'ব লাগিব শপত খালো নহয় শপত খাই দিয়ক ছাৰ খাই দিলো তেনেকে ক'লে নহ'ব কেনেকে ক'ব লাগিব আপুনি শপত খাই ক'ব লাগিব শপত খাইতো ক'লো কেনেকে ক'ব লাগিব আপোনাৰ মূৰত ধৰি শপত খাই ক'ব লাগিব ছাৰে শপত খাই কৈছেতো মই শপত খাম মূৰত ধৰিব লাগে শপত ঠিক আছে মই যদি তোক চৰিয়াও ইয়াৰ ঘৈণীয়েক বিধৱা হ'ব ইয়াৰ ল'ৰা ছোৱালী মাৰোৱা হ'ব কি ক নচৰিয়াও ক ছাৰ সৌ যে কুকুৰটো দেখিছে সেই কুকুৰটোৱে মোৰ হাতখন বখলিয়াই পেলালে ছাৰ মই দিন হাজিৰা কৰি খোৱা মানুহ এসপ্তাহলৈ হয়তো মই কামেই কৰিব নোৱাৰিম কুকুৰটোৰ মালিকৰ পৰা পাৰে যদি মোক কিবা এটা ক্ষতিপূৰণকে উলিয়াই দিয়ক ছাৰ এৰা তুমি আচলতে নাজানা মই কোন মামা দেখুৱাই দিছো এই কোন এই কুকুৰৰ মালিক হে কুকুৰ কেনেকে পুহিব লাগে মই আজি শিকাম ৰ আজিৰ দিনততো সেই ৰাস্তা দি ওলাবই নোৱাৰা হলো কেতিয়া উগ্ৰপন্থী কেতিয়া সন্ত্ৰাসবাদীৰ গুলিৰ আগত বোমাৰ আগত পৰো ঠিকনা নাইকিয়া হৈ পৰিছে এতিয়া আকৌ সেই ৰাস্তা দি ওলাব নোৱাৰা হৈছো কাৰ এলচিচিয়ান কাৰ ডবাৰমেনে চুপ লৈ আছে কামুৰিবলৈ তাৰ কোনো ঠিকনা নাই হে ছাৰ এইটো MLA ছাৰৰ কুকুৰ কি মৰিলো মই নহয় মই মানে আমি ক'ব বিচাৰিছো MLA ছাৰৰ কুকুৰটো ঘৰত নাই নেকি আপুনি কিমানৰ মানুহে আপুনি মোৰ ধৈৰ্য পৰীক্ষা কৰিছে নেকি নহয় মানে আপুনি বুজাত ভুল কৰিছে আপুনি অলপ বেছি কথা কৈছে ছাৰ মই এটা চেষ্টা চলাই চাওঁ নেকি এৰাহে হাজৰিকা হে আজিকালি ডেকা ল'ৰাবোৰ ইমান গৰম নে যোৱা চেষ্টা এটা কৰিছো সৌ তাত মানুহে কুকুৰ এটা বান্ধি থৈ দিছে মানুহবিলাকে সেইটো সেই MLA ছাৰৰ কুকুৰ বুলিহে কৈছে সেই কথাটোকেহেতো আপোনাক সুধিছো কিয় বান্ধি থৈছে সি মানুহ এটা কামুৰিলে হে ধৈত এইটো ছাৰৰ কুকুৰ নহয় মাছি গলো সেইটো MLA ছাৰৰ কুকুৰ নহয় আমি ইনভেষ্টিগেশ্যন কৰি আহিলোতো নহ'লে মই MLAৰ বিহুত দেখুৱাই দিলোহেঁতেন আজি তাৰ চেহেৰা নোচোৱা কিয় তাৰ গোন্ধত মানুহ ৰ'ব নোৱাৰা হৈছে হেৰি আপুনি কুকুৰটো ছাৰৰ ভায়েকৰ কুকুৰ হা কি ऊंची दुकान फीका पकवान खद्दर की लंगोटी चांदी का पिगदान 100 में से 80 बेईमान फिर भी मेरा देश महान